আজিকালি বোলে ভগৱানক পালেও চৰকাৰী চাকৰি নাপায় যে বহুত বছৰৰ কাৰণে এটা মানে হৈ আছে কোনেও চৰকাৰী চাকৰিত খেদাব নোৱাৰে বুলি কয় হাজাৰ যি হলো সাসপেন্ডহে কৰিব পইচাটোতো আধাকে পায়ে থাকিম কিন্তু এইটোৱে আল্টিমেট নহয় যে চৰকাৰী চাকৰি এটা নহলে মানুহ এজন মানে বেকাৰ আৰু বৰ্তমান যুৱক যুৱতীয়ে বেছিভাগে মানে সেলফ এমপ্লয়মেন্টটো মানে বিচাৰে আৰু government jobs are not only the only option we have. আমি যিমান দূৰ চাবলৈ পাৰিছোঁ এতিয়া মাননীয় আমাৰ হিমন্ত বিশ্ব শৰ্মাই যেটো এতিয়া কৈছে যে ইমানখিনি তাহাঁতে মানে কি কয় চৰকাৰী চাকৰি হেয়া হৈছিলে এনাউন্সমেন্ট হৈছিলে তেতিয়া বহুত ল'ৰা ছোৱালী এনেকুৱা আছিলে যে কিছুমানে পঢ়া বাদ দিও ইভেন মানে চাকৰিৰ কাৰণে গুচি গৈছে কাৰণ আজিকালি এটো মানা যায় যে বহুতে আমি কোৱা শুনিছো আমাৰ ঘৰতো যে আজিকালি বোলে ভগৱানক পালেও চৰকাৰী চাকৰি নাপায় তো চৰকাৰী চাকৰিৰ পিছত দৌৰি থাকাতকৈ আমি যিবিলাক বস্তুত আমি নিজৰ কিছুমান ক্ষেত্ৰত ভাল হ'ব পাৰো কিছুমানে ধৰক কোনবাই কিবা গ্ৰাফিক্স ডিজাইনত ভাল হয় কিছুমানে নিজৰ আপোনাৰ ধৰকচোন এন্টাৰপ্ৰেনাৰশিপত ভাল হয় নিজৰ ভাবিওকে কিবা এটা কৰিবলৈ খুজিব পাৰে তো মানুহে যদি বিচাৰে তেতিয়াহলে নিজৰ হেখিনিৰ পৰাও ভাবি পইণ্ট অফ ভিউ দিও কৰিব পাৰে এইটো ক'ব ঠিক উজু নহয় যে চৰকাৰী চাকৰিৰ প্ৰতি ধাউতি বাঢ়িছে বা কিবা এটা কৰিব কাৰণ এতিয়া চাওক মেক্সিমাম যিখিনি আমাৰ ইণ্ডিয়ান পেৰেণ্টছ আছে তেওঁলোকে ভাবে কি এটা চৰকাৰী চাকৰিৰে নিজৰ ভৱিষ্যতটো সুৰক্ষিত হৈ থাকিব বা এনেকুৱা যে চৰকাৰী চাকৰি এটাত চেলাৰী ভাল বা আপোনাৰ কিবা কিবি ঢেৰ আপোনাৰ আচলতে মেৰিটছ আছে হা তো এতিয়া ক'বলৈ গ'লে এনেকুৱা এটা ঘটনা যে ধৰক বৰ্তমান মানে এণ্টাৰপ্ৰেনাৰশ্বিপৰ ওপৰত মানুহে বহুত গুৰুত্ব দিছে যিখিনি নৱপ্ৰজন্মই মানে ভাল এটা দিশত এটা আগুৱাই যাব ধৰিছে সেইটো হয় কিন্তু আচলতে প্ৰব্লেমসমূহ কি হয় যেতিয়া এণ্টাৰপ্ৰেনাৰশ্বিপ এটাত যাব খোজে এজন নৱপ্ৰজন্মই যদি যাব খোজে প্ৰথম যিটো চেলেঞ্জ হয় সেইটো হয় পইচাৰ মানে আপোনাৰ কেপিটেল মানিটো যদি কেপিটেল মানি নাথাকে তেতিয়াতো কেনেকৈ কৰিব তেওঁতো সম্ভৱ কথা কেপিটেল মানি নথকাটো চৰকাৰে অলপমান সহায় কৰে সেইটো বাৰু বেলেগ কথা কিন্তু ধৰক ঘৰৰ কেপিটেল মানি নথকাকৈ কোনো এজনে আগবাঢ়িব নোৱাৰে আৰু এতিয়া চাব গ'লে বিভিন্ন ধৰণৰ প্ৰফেচনেল কোৰ্ছো আছে লাইক গ্ৰাফিক ডিজাইন কৰিব পাৰি ফটোগ্ৰাফি ভিডিঅ' এডিটিং অৰ চিনেমেটোগ্ৰাফি কৰিব পাৰি সেই হিচাপতো মানুহ এজন আগবাঢ়িব পাৰে কিন্তু এইটোৱে আল্টিমেট নহয় যে চৰকাৰী চাকৰি এটা নহ'লে মানুহ এজন মানে বেকাৰ আৰু মানে ডিপেণ্ড কৰে আপোনাৰ কিছুমানে হয়তো চৰকাৰী চাকৰি এটা বিচাৰে কিছুমানে আপোনাৰ বিজনেছ কৰিব খোজে কাৰণ আপোনাৰ এতিয়া সবে সেলফ এমপ্লয়েড হ'ব খোজে সেলফ এমপ্লয়মেণ্টত আপোনাৰ সিকিউৰিটি নাথাকিলেও আপোনাৰ এটা মানে ইণ্ডিপেণ্ডেন্স থাকে ফ্ৰীডম থাকে তো বৰ্তমান যুৱক যুৱতীয়ে বেছিভাগে মানে সেলফ এমপ্লয়মেন্টটো মানে বিচাৰে আৰু বাট অন দি আদাৰ হেণ্ড আপোনাৰ চৰকাৰী চাকৰিটো যিহেতু সিকিউৰিটিটো বেছি আপোনাৰ ফেমিলিয়ে মানে সেইটোত বেছি অলপমান আপোনাক ছাপোৰ্ট কৰিব তো সেইটোৱে বিচাৰে মানে ইটছ লাইক 70-30 এটা হৈ আছে बेसिकली हमने पहले से जैसे देखा था कि हमारे माता पिता हमें हमेशा बताते थे कि गवर्नमेंट जॉब्स देखो पढ़ाई करो अच्छे से गो आफ्टर अ गवर्नमेंट जॉब दैट विल बी a good security a life security for you where you have a stable job where money will be stable and everything will be stabilized in your life but then आज के दिन में we can see that government jobs are not only the only option we have because us youths हमारे पास बहुत सारे options हैं हम अपने ventures खोल सकते हैं we can be entrepreneurs and हमारे पास ऐसे बहुत क्योंकि it is not only just about government jobs right now and हमारे पास ऐसे capabilities ऐसे abilities हैं हमारे पास जो कि हम खुद से हमारे business को flourish कर सकते हैं সময়ৰ যদি আমি চাওঁ তেনেহ'লে চৰকাৰী চাকৰি বহুতখিনিয়ে কম কাৰণ নিবনুৱা সমস্যাটো বহুত বেছি বাঢ়ি গৈ আছে চৰকাৰৰ যিমানখিনি পাৰিছে কৰিছে কিন্তু আমি অকল সেইটোতে মানে ষ্টিক হৈ নাথাকি আমাৰ বাকী মানে প্ৰাইভেট ছেক্টৰটো আমি ধ্যান দিয়াটো ভাল কাৰণ আজিৰ সময়ত মানে প্ৰাইভেট ছেক্টৰটো বহুত গ্ৰ' হৈ আছে মানুহে নিজেও ষ্টাৰ্টআপৰ বহুত বেছি এটা বুম আহিছে ইণ্ডিয়াত ষ্টাৰ্টআপ কালচাৰটো বাঢ়ি আছে তো আমি সেইটো ছাইডেও মানে মনোনিৱেশ কৰা ভাল ইয়াৰ লগতে আজিৰ দিনৰ যিটো যুৱচাম সিহঁতে অন্য দিশ যেনেকুৱা আমাৰ ষ্টক মাৰ্কেট বা বেলেগ ট্ৰেডিং এনেকুৱা কৰি বহুত মানুহে মানে স্বাৱলম্বী হ'ব পাৰিছে তো আমি সেইবিলাক দিশতো মানে ধ্যান দিয়াটো ভাল